আকৌ আজি আহিছোঁ মই লখিমপুৰত থকা নামনি শিৱনশ্ৰী দলংখন আৰু নৈখনৰ বিষয়ে যোনসকলে আজিলৈকে নৈখন আৰু দলংখন আপোনালোকে সম্পূৰ্ণকৈ চোৱা নাই, মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগত শেষলৈকে ভিডিঅ'খন চাব আৰু চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, যাতে আহিবলগীয়া ভিডিঅ' নতুন নটিফিকেশ্যন আপোনাৰ ওচৰত আহি পাবৰ কাৰণে। শিৱনশ্ৰী নৈখনৰ মাছ কেনেকৈ কি পদ্ধতিৰে মাছ ধৰা হয় মই দেখুৱাম। এয়া দেখিছে আইতা এজনী মাছ ধৰি আছে আৰু কি মাছ পায় মই আপোনাক দেখুৱাম। মই মাছ পাইছে নেকি? কি মাছ? এনেকুৱা ন মাছ। এইবিলাক কি লগাইছে এইফালে? পানীৰ পাইপ লগাইছিলে, পৰি গ'ল ন? এইটোতো তাতো কাৰেণ্ট নাই ন? কাৰেণ্ট নাই, নাই ন? পানী পানী কমিছে নে বাঢ়িছে? পানী অকণমান বাঢ়িছে। বাঢ়িছে ন? আমাৰ মাছটো এতিয়া সৰু সৰু মাছ ন? সেয়ে আপোনালোকক ৰেলৰ দলংখন দেখুৱাইছোঁ, জুম কৰি আপোনালোকে চাব। এয়া বহুত দীঘল। Sana, si Jong Hong Kong siapa nak ajak si hukum kosong. Siapa mau ini bangkit ni malu kan? Mat beli yang kosong ada, kon ada mau